নমস্কাৰ যোৱা নিশা হোৱা IPLৰ ফাইনেল খেলখনত গুজৰাট টাইটানে ৰাজস্থান ৰয়েলক 7 উইকেটত পৰাস্ত কৰি 2022 বৰ্ষৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই গোটেই টুৰ্ণামেণ্টখনত গুজৰাট টাইটানে সুন্দৰ প্ৰদৰ্শন দেখুৱাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। 15তম ছিজনৰ এই ফাইনেল খেলখনত গুজৰাট টাইটান জিকি সন্মান হিচাপে 20 কোটি টকাৰ পুৰস্কাৰ লাভ কৰিছে আৰু পৰাস্ত হোৱা দল ৰাজস্থান ৰয়েলে 13 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। আহক এই টুৰ্ণামেণ্টত কোনে কি লাভ কৰিছে তাৰ এক বিতং তথ্য দাঙি ধৰো হওক। পাৰ্পল কাপ অফ দ্য সিজন এৱাৰ্ড পাইছে যুজবেন্দ্ৰ চাহালে। ফৰ অফ দ্য সিজনৰ এৱাৰ্ড পাইছে জোছ বাটলাৰে। ফাষ্টেষ্ট ডেলিভাৰী অফ দ্য সিজনৰ এৱাৰ্ড পাইছে লকি ফাৰ্গুছনে। ছুপাৰ ষ্ট্ৰাইকাৰৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে দিনেশ কাৰ্তিকে। পাৱাৰ প্লেয়াৰ অফ দ্য সিজনৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে জছ বাটলাৰে। প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট লাভ কৰিছে জছ বাটলাৰে আৰু মষ্ট ভেলুৱেবল প্লেয়াৰৰ এৱাৰ্ড লাভ কৰিছে জছ বাটলাৰে। লগতে অৰেঞ্জ কেপৰ সন্মানো জছ বাটলাৰক দিয়া হয়। কেচ অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড লাভ কৰিছে ইভিন লুইছে এটা হাতেৰে ৰিংকু সিঙৰ কেচ ধৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইমাৰ্জিং প্লেয়াৰ অফ দ্য সিজনৰ এৱাৰ্ড লাভ কৰিছে উমৰান মালিকে। 6 অফ দ্য